কিবা পৱন কুমাৰ তেখেতে আহিছে নেকি আপোনাৰ? এতিয়ালৈকেতো আহি পোৱা নাই। এতিয়ালৈকে আহি পোৱা নাই, আমাকতো আমি দেখাও নাই আৰু অহাও নাই। খবৰটো কম ল'ব লাগিছিল তেখেতসকলে। এই ঘৰত যে পানী হৈ গৈছে, এইটো কিহৰ পানী? এইটো আমাৰ কপলি নদীৰ পানী হয়। আমিতো ৱেষ্ট কাৰ্বি আংলং খেৰণি দাসবস্তি হয় এইখন। এইখনতে মানে আমি প্ৰতি বছৰে ক'ব গ'লে আৰু বাই চান্স কোনোবা বছৰত মানে পানীটো ইমানটো নহয়, কিন্তু কোনোবা বছৰে আজিতো অলপ কমেই হৈছে। এতিয়ালৈকে পানী বাঢ়ি আছে, কিমানখিনি হ'ব ইমানখিনিতো নাজানো। আমি চৰকাৰক সেইটোৱে আমি আহ্বান কৰোঁ যে আমাক অলপ চোৱা চিতি কৰিব লাগে ৰাইজৰ কাৰণে। কিহৰ কাৰণে ৰিলিফৰ বিষয়লৈ বা আমাৰ যিটো ফ্লাড এফেক্টেড এৰিয়া হয়, সেইটো ছাইটত যিটো আমাৰ নদীৰ ছাইট যিখিনি আছে, প্ৰায় বহুতখিনি জেগা ভাঙি লৈ আহিছে। যোৱা ফ্লাডতো আমাৰ বহুত ক্ষতিগ্ৰস্ত হৈছে আমাৰ এখন গাঁও। গতিকে আমি ৰাইজৰ হৈ আমি চৰকাৰক অনুৰোধ কৰি আছোঁ যে আমাক অলপ সহায় সহযোগিতা যদি কোনোবা এটা ক্ষেত্ৰত বঢ়ালে আমি অলপ আনন্দিত হ'লোঁ হয়, আমাৰ মনটো অলপ শান্তি হ'ব। আৰু এনেও আমাৰ খেতি বাতি যিমানখিনি আছে চবটো বেয়াই হৈ গ'ল। ফ্লাড মানে এনেকুৱা বোকা মাৰে, সেই বোকাত মানে আৰু কুঁহিয়াৰ চুহিয়াৰ যি খেতি আছে চব বেয়াই হৈ যায়। গতিকে মানে ৰাইজৰ আৰু কষ্টটো আৰু কি ক'ম আৰু, গৰু ছাগলী ইত্যাদি মানে যি আছে চব ক্ষেত্ৰত আমি যদি চাওঁ তে আমাৰ মানে ৰাইজৰ বহুত কষ্ট হৈ আছে। আচ্ছা, এতিয়া আপোনালোকে ইয়াত যে আমি এনে স্কুলত আমি আমাৰ প্ৰেচিডেণ্টেও কৈছে যে আমি স্কুলত যাবলৈ আমি এটা নিৰ্ধাৰিত কৰি আছোঁ যে পানী আজিতো দিন আছে, দিনৰ ভাগত মানে অলপ সময় ৰখি আছে ৰাইজৰ মানুহেও যে পানী যদি অলপ বাঢ়ি গ'লে আমি হাইস্কুলত আমি এটা ব্যৱস্থা এটা আছে, আমি তালৈকে যাবলগীয়া হ'ব। প্ৰত্যেকটো বছৰে ক'ব গ'লে পাওঁ মানে আমি ৰিলিফ কিছুমান দিয়ে, পূৰা যেনেকৈ যিমানখিনি পাবলগীয়া আছে ইমানখিনিতো নাপাওঁ। অলপ মোটামুটি এটা পাওঁ আৰু আমি যেনিবা আমি ইয়াতে 110 ঘৰ মানুহ আছোঁ। 110 ঘৰৰ ভিতৰত মোটামুটি মেক্সিমাম 50 এবভ পানীটো উঠি যায়। কোনোবা বাই চান্স 4-5 ঘৰ মানে যে যোৱা যিটো ফ্লাড মাৰিছে 5-6 ঘৰ মানে বাকী থাকিছে, নহ'লে চব ঘৰতে পানী উঠিছে। তেনে ৰিলিফ দিয়াটো দিছে, যিমানখিনি পাবলগীয়া আছে ইমানখিনিতো মই নকওঁ আৰু যে দিব লাগিছিল জোৰ জুলুম এনেকুৱা নহয়, কিন্তু দিব লাগে। আমাৰ সহায়টো কৰাটো চৰকাৰৰতো যুক্তি আৰু আমাক দিব লাগে। জাননী পাইছোঁ, আমি যোৱাকালিও পাইছোঁ, পৰহিও আমি পাইছোঁ, 4টা ডেম এৰিছে বুলি আমিতো খবৰ পাইছোঁ। এতিয়া আপোনালোকে আশ্ৰয় বিচাৰি খেৰণি হাইস্কুলত যাব নে বেলেগ? খেৰণি হাইস্কুলত। আচ্ছা, পানীটো কেতিয়াৰ পৰা বাঢ়িছে? আজি মানে যোৱাকালিৰ পৰা পানীটো যোৱাকালিও আছিলে, হ'লে অলপ কম আছিলে, আজি অলপ বেছি হৈ আছে। এতিয়ালৈকে পানীখিনি বাঢ়ি আছে। ইয়াৰ MSC প্ৰতিনিধি কিবা পৱন কুমাৰ তেখেতে আহিছে নেকি আপোনাৰ? এতিয়ালৈকেতো আহি পোৱা নাই। এতিয়ালৈকে আহি পোৱা নাই, আমাকতো আমি দেখাও নাই আৰু অহাও নাই। খবৰটো কম ল'ব লাগিছিল তেখেতসকলে।